কেইদিনমানৰ আগতে মোৰ 3গৰাকী সহকৰ্মী বাইদেউৰ সৈতে বৰদোৱালৈ গৈছিলোঁ। বৰদোৱাৰ নতুন প্ৰকল্পটো নিৰ্মাণ হোৱাৰ পাছৰে পৰাই তালৈ যাম বুলি ভাবিয়ে আছিলোঁ। কিন্তু নগাঁৱতে থাকিও আমি সময়হে উলিয়াব পৰা নাছিলোঁ। এইবাৰ বন্ধ দিনটো পাই 4গৰাকী বৰদোৱালৈ বুলি যাত্ৰা কৰিলোঁ। বৰদোৱাৰ কীৰ্তনঘৰত প্ৰথমে প্ৰৱেশ কৰিলোঁ আৰু তেতিয়া নাম প্ৰসংগ চলিয়ে আছিল। বৰদোৱাৰ কীৰ্তনঘৰৰ ভিতৰৰ যি আধ্যাত্মিক পৰিৱেশ, সেই পৰিৱেশে মনটো পবিত্ৰতাৰে ভৰাই তুলিলে। আনদিনাৰ দৰে সেইদিনাও যথেষ্ট মানুহৰ সমাৱেশ ঘটিছিল আৰু এয়া এক সুন্দৰ পৰিৱেশ বৰদোৱাৰ কীৰ্তনঘৰৰ ভিতৰত। তাৰপিছত আমি প্ৰসাদ গ্ৰহণ কৰি গুৰুৰ পদশিলা থকা স্থানলৈ আহিলোঁ। তাতে আমাক এগৰাকী ভকতে গুৰুৰ পদশিলা দেখুৱালে। তাৰপিছত আহিলোঁ অক্ষয়বন্তী থকা ঠাইলৈ। এয়া হৈছে গুৰুৰ অক্ষয়বন্তী। এইসমূহ দৰ্শন কৰাৰ পাছত আমি আহিলোঁ নতুনকৈ নিৰ্মাণ হোৱা কলাক্ষেত্ৰ চাবলৈ। যথেষ্ট মানুহৰ সমাগম হৈছে। যিসকল পুৰুষে চুৰিয়া পিন্ধি আহিছে সেইসকলকহে এই কলাক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। আনহাতে মহিলাসকলেও চাদৰ মেখেলা পিন্ধি আহিলেহে তাৰ ভিতৰত সোমাবলৈ দিয়া হয়। কলাক্ষেত্ৰৰ ভিতৰ ভাগত সোমোৱাৰ পাছত আমি যি নান্দনিক দৃশ্য দেখা পালোঁ, সিয়ে সঁচাকৈয়ে আমাৰ অন্তৰত এক সুকীয়া অনুভূতিৰ সৃষ্টি কৰিছিল। এয়া হৈছে কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰ। অহা আহিছে, যোৱা গৈছে। ভিতৰখনত সঁচাকৈ সুন্দৰ কাৰুকাৰ্য। বিশেষকৈ বৃহৎ আকাৰৰ সিংহাসনখন দেখি সঁচাকৈ মন মুগ্ধ হৈছিল। তাৰোপৰি গুৰুজনাৰ প্ৰতিটো বস্তুৱে তাত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। বৃহৎ আকাৰৰ দেৱবাদ্য খোল তালৰ প্ৰতিকৃতিও নিৰ্মাণ কৰি থোৱা হৈছে। মুঠতে গোটেই কলাক্ষেত্ৰখনত এটা সুন্দৰ পৰিৱেশ, এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছিল। যথেষ্ট মানুহৰ সমাগম হৈছিল যদিও এটা শান্ত পৰিৱেশ আমি দেখা পাইছিলোঁ। কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশ তাত দেখা পোৱা নাছিলোঁ। এয়া গুৰুৰ আসন। তাৰপিছত এয়া হৈছে দেৱবাদ্য খোল। এইখন হৈছে শিশু পাৰ্ক। এয়া হৈছে দেৱবাদ্য তাল। তাৰ তলতেই গুৰুৰ পদযুগলৰ প্ৰতিকৃতি নিৰ্মাণ কৰি থোৱা হৈছে। এই সিংহাসনখনৰ চাৰিওফালে এক কৃত্ৰিম জলাধাৰৰো সৃষ্টি কৰা হৈছে। আচলতে গোটেই কাৰুকাৰ্যখিনিয়ে মানুহৰ মন সততেই মুগ্ধ কৰে। এয়া বিষ্ণুৰ অৱতাৰ। আমি তাত ফটো উঠিছিলোঁ। তাৰোপৰি এয়া হৈছে শংকৰী নৃত্যৰ ভংগীমাৰ কিছুমান প্ৰতিকৃতি নিৰ্মাণ কৰি থোৱা হৈছে। এই কলাক্ষেত্ৰৰ ভিতৰতেই বিষ্ণুৰ 10টা অৱতাৰ খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। এয়া হৈছে মৎস্য অৱতাৰ, অৰ্থাৎ ভগৱানে মাছৰ অৱতাৰ লৈছিল। এয়া হৈছে কুৰ্ম অৱতাৰ। ওপৰত বিষ্ণু শংখ চক্ৰ গদা পদ্ম লৈ আৰু তলত দেখিছেনে কুৰ্ম অৰ্থাৎ কাছ। ঈশ্বৰে কাছৰ ৰূপ লৈছিল। মৎস্য কুৰ্ম নৰসিংহ। এয়া 3 নম্বৰ অৱতাৰ নৰসিংহ, হিৰণ্যকশিপুৰৰ বক্ষ বিদাৰি থকা অৱস্থাত। বামন পৰশুৰাম। এয়া হৈছে বামন। তাৰপিছত এয়া হৈছে পৰশুৰাম। হাতত কুঠাৰ লৈ এয়া পৰশুৰাম অৱতাৰ। তাৰপিছতে আহিল হলিৰাম। এয়া হৈছে হলিৰাম। হলিৰামৰ হাতত নাঙল থাকে। নাঙল হৈছে হলিৰামৰ চিম্বল। এয়া হৈছে হলিৰাম আৰু এয়া হৈছে বৰাহ অৱতাৰ। ভগৱানে বৰাহ ৰূপ ধৰিছিল আৰু পৃথিৱী উদ্ধাৰ কৰিছিল। সেয়া মুখত পৃথিৱীখন লৈ আছে। তাৰপিছতে এয়া হৈছে বিষ্ণুৰ আন এটা অৱতাৰ শ্ৰীৰাম। শ্ৰীৰামচন্দ্ৰ। এয়া হৈছে বুদ্ধ অৱতাৰ আৰু বুদ্ধৰ পাছতেই শেষৰটো অৱতাৰ হৈছে কল্কি অৱতাৰ, যিটো বৰ্তমান চলি আছে।
আমি ঘোষাত পাইছোঁ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোহো প্ৰণাম। এই সকলোবোৰ চাই আমি এতিয়া ঘৰলৈ উভতিছোঁ। মোৰ যথেষ্টখিনি ভিডিঅ' কৰিবলৈ থাকি গ'ল। ইয়াৰ পাছৰবাৰ আহিলে নিশ্চয় সেই ভিডিঅ'সমূহ কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু মোৰ ভিডিঅ'টো চাই থকা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।